নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল বিকে বিনয়লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিম অসমৰ দুজন চৰ্চা হৈ থকা প্ৰভাৱশালী মন্ত্ৰীৰ ওপৰত। তো ভিডিঅ'টো আৰম্ভ কৰিছো এজন মন্ত্ৰী তেখেতৰ কোৱাৰ ষ্টাইলৰ যোগেদি। প্ৰথমতে মই সকলোকে অসমৰ সকলো জাতি জনগোষ্ঠী পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ বন্ধু বান্ধৱী আৰু সকলোকে নিষ্ঠাৰে সততাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনাইছো। তো ভিডিঅ'টো আৰম্ভ কৰিছো। কিজন দুজন মন্ত্ৰীৰ ওপৰত মোৰ আপোনালোকে গম পালে এজন কোন হ'ব। ওপৰত এজন হৈছে ডক্টৰ আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু এই ভিডিঅ'টোত এজ এ পাব্লিক হিচাপে ময়ো কিছুমান কথা ক'ব পাৰোঁ, যিটো নেকি প্ৰতিজন নাগৰিকৰ সেইটো স্বাধীনতা আমাৰ সংবিধানৰ প্ৰতিজন নাগৰিককে দিছে। তো ময়ো দুটামান কথা ক'ব আহিছোঁ। তো হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হোৱাত মোৰ কোনো ধৰণৰ আপত্তি নাই। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোপোৱাৰ কাৰণে মোৰ অকণমান মনত বেয়া লাগিছে। ভিডিঅ'বোৰ যদি ইউটিউবত চোৱা যায় তেতিয়া বহুতে কমেণ্টত কয় যে প্ৰধান শিক্ষক কেতিয়াও শ্ৰেণীৰ শিক্ষক নহয়। তেতিয়া অলপ বেয়া লাগে। আৰু যদি মুখ্যমন্ত্ৰী তেখেতে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিলে প্ৰথমতে হ'ব লাগিছিলে। এজন মুখ্যমন্ত্ৰী থাকোঁতে আৰু এজন মুখ্যমন্ত্ৰী যদি হয় একেটা দলৰ অকণমান বেয়া লাগে আৰু মনত। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মিলামিলি কৰিছে যদি তেতিয়াহ'লে ঠিকেই আছে বাৰু। যেনেকৈ কয় ল'ৰা ছোৱালীকেইটা যদি অ'কে আছে আমাৰো অ'কে আছে, যদি তেনেকুৱা হৈছে ঠিকেই আছে বাৰু। প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ মুখ্যমন্ত্ৰী পাইছে। অসমৰ বহুতে বেয়া পাবও পাৰে আৰু ভাল পাবও পাৰে। মোৰ অপিনিয়নত মই ক'ব বিচাৰোঁ যে মোৰ হিচাপত মই বেয়া নাপাওঁ, ভালেই পাইছোঁ। আৰু তেখেত হৈছে বহুত কামৰ মানুহ হয় একচুৱেলি, কিয়নো নিবনুৱা হিচাপে মই নিবনুৱা সমস্যাৰ কথাই ক'ম বাৰু। সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেখেতেও কাম কৰিছিল, নকৰা নহয়, বহুত কাম কৰিছিল বাৰু, নাই কৰা বুলি নকওঁ বাৰু। কিন্তু নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কিন্তু তেখেত বহুতখিনি পিছ পৰি আছিলে। ঠিক তেনেদৰে যদি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত যদি চাওঁ, তেখেতৰ ডিপাৰ্টমেণ্ট যিটো তেখেতে মন্ত্ৰিত্ব ভাৰ গ্ৰহণ কৰিছিলে সেই ডিপাৰ্টমেণ্টকেইটা আপুনি চাওক, এডুকেশ্যনেই হওক বা হেল্থ ডিপাৰ্টমেণ্টেই হওক আৰু বিত্তীয় ফাইনেন্সটো আপোনালোকে জানিছে কিমান কি নতুন ধৰণৰ আঁচনি পাইছে আপোনালোকে। আৰু বাকী নিগেটিভ পইণ্টবোৰ আলোচনা কৰিব নাযাওঁ বাৰু, দুই এটাতো ক'ব লাগিব বাৰু, সেইটোও নহয় একেবাৰে নক'লেও নহ'ব। বিভিন্ন ধৰণৰ আপোনালোকে আঁচনি চাওক লাগে। আৰু গড়কাপ্তানি ৰোডবোৰ যিবোৰ নিৰ্মিত হৈছে আপোনালোকে যদি সেইবোৰে চাই, বহুত জেগাত আগতে ৰাস্তা নাছিলে, সেইবোৰ ৰাস্তাবোৰ বনিলে। হয়, ৰাস্তাবোৰ কাৰ দিনত ধৰা হৈছিল নধৰা হৈছিল সেইটো ক'ব নাযাওঁ, কিন্তু এজ এ মন্ত্ৰী হিচাপে তেখেতৰ দিনতে এইবোৰ বনিছে, তেখেতে কৰিছে বাৰু কামবোৰ কৰিছে। আৰু যিবোৰ নিযুক্তি ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, গৃহ বিভাগৰ মন্ত্ৰী মানে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁৰ যিটো ডিপাৰ্টমেণ্ট আছিলে তাত মাত্ৰ তেখেতে এই 5 বছৰত মই দেখাত অকল 597টা SI অকলে নিযুক্তি দিছে, যিমানটোলৈকে গম পাইছোঁ। আৰু যদি দিছে মই নাজানো বাৰু, তাৰ কাৰণে দুখিত বাৰু, মই এইটো ক'ব নাযাওঁ 100% চিয়'ৰ দিছোঁ বুলি। মোৰ হিচাপত মই যিটো দেখিছোঁ, অকল তেখেতে এই 5 বছৰত তেখেতৰ বিভাগটোত নিযুক্তিৰ ক্ষেত্ৰত বিফল হৈছে। মানে তেখেতে অকল অসম পুলিচৰ, অসম আৰক্ষীৰ 597টা অকল SI পদতহে নিযুক্তি দিছে। একে ক্ষেত্ৰত যদি মই নিযুক্তিৰ ক্ষেত্ৰত যদি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি চাওঁ, বিত্তীয় স্বাস্থ্য শিক্ষামন্ত্ৰী এইকেইটা বিভাগত আছিলে, বহুতো অভিযন্তাক নিযুক্তি দিছে। আৰু যদি শিক্ষা ক্ষেত্ৰত চাওঁ, আপোনালোকে দেখিছে টেট শিক্ষয়িত্ৰী 29,000তকৈ অধিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিছে। তাৰপিছত নতুনকৈ কলেজৰ প্ৰফেচাৰ বহুকেইগৰাকী কলেজৰ প্ৰফেচাৰ নিযুক্তি দিলে। তাৰপিছত স্বাস্থ্য বিভাগতে চাওক, আপোনালোকে প্ৰতি বছৰত হাজাৰৰ ওপৰত স্বাস্থ্য ডক্টৰ দিছে, নাৰ্ছ দিছে, আৰু তৃতীয় বৰ্গৰ কৰ্মী, চতুৰ্থ বৰ্গৰ কৰ্মী সকলো ধৰণৰ নিযুক্তি দিছে তেওঁৰ দিনতে। বহুতখিনি তেওঁ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বহুতখিনি তেওঁ আগবাঢ়ি আছে। তো আশা কৰোঁ অনাগত দিনবোৰত তেখেতে এনেধৰণে নিবনুৱা সমস্যা, অসমৰ মেইন সমস্যাটো হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যাৰ কাৰণে অসমৰ বহুতো শিক্ষিত যুৱক যুৱতীয়ে অসম এৰি বহিৰা ৰাজ্যত কাম বিচাৰি যাব লগা হয়। এইখিনি ক্ষেত্ৰতো অসমত উদ্যোগ স্থাপন কৰক, আশা কৰোঁ তেখেতে উদ্যোগ স্থাপন কৰিব আৰু নতুন নিযুক্তি দিব। যিমানবোৰ এতিয়া পষ্টবোৰ খালী হৈ আছে সকলোবোৰকে নিযুক্তি দিয়ক, কোনো ধৰণৰ স্কেম নোহোৱাকৈ নিযুক্তি দিয়ক, সেইটোৱে আশা কৰোঁ। আৰু আপোনালোকে দেখিছে আমাৰ প্ৰাক্তন যিজন
মুখ্যমন্ত্ৰী আছিল নিযুক্তিৰ ক্ষেত্ৰত তেখেতক মই বিফল বুলিয়ে ক'ব বিচাৰিম কিয়নো তেখেতৰ দিনত অকল 597টা SI যুক্তিয়ে মই দেখিছোঁ আৰু সেইটো এনেকুৱা ডাঙৰ এটা স্কেম হ'ল আপোনালোকে দেখিছে নিজ এজন মুখ্যমন্ত্ৰীয়ে যিটো বিভাগত আছে সেই বিভাগটোতে এটা স্কেম হৈছে ইমান ডাঙৰ স্কেম হৈছে তেনেকুৱা ধৰণৰ হ'ব নালাগে আৰু আগন্তুক যিজন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে তেখেতক অনুৰোধ কৰিছোঁ আগন্তুক সময়ত কোনো ধৰণৰ স্কেম নহয় যাতে উচিত নিবনুৱাই চাকৰিটো পায় কামৰ হিচাপত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি চাওঁ তেখেত বহুত যোগ্য মানুহ মুখ্যমন্ত্ৰীৰ কাৰণে তো ভিডিঅ'টো ইমানেই আছিল সদৌ শেষত মই এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ সুৰতে আৰু কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ বন্ধু তুমি যদি আইৰ মাতৃক ভাল পোৱা আৰু আইৰ মাতৃৰ ল'ৰাই যদি আগুৱাই যোৱা বিচাৰা তেতিয়াহ'লে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা সদৌ শেষত ধন্যবাদ থাকিল